কি চাই আছা? শাৰী মানে এতিয়াও ভালকে পিন্ধিব জনাই নাই। লাগিব আৰু দুদিনমান। তুমি শাৰীখন পিন্ধিলে কেনেকুৱা লাগে জানানে? ক্লাছ 8ৰ ছোৱালীজনীয়ে যেতিয়া মাকৰ শাৰীখন পিন্ধি সৰস্বতী পূজা চাবলৈ যায়। এওঁ তেনেকৈ কয়। আজি ঘৰলৈ যামগৈ। কিবা কামত? পৰহিলে আমাৰ মেৰিজ এনিভাৰ্চাৰী আছে, চ' হেপী মেৰেজ এনিভাৰ্চাৰী ইন এডভান্স। থেংক ইউ। মই যাওঁ। গেটলৈ আগবঢ়াই নিদিয়া। ব'লা।